জুইত বনোৱা মেগী খাই পাইছেনে? মই আকৌ জুইত বনোৱা মেগী খাই বৰ ভাল পাওঁ। প্ৰথমে কেৰাহীত অলপমান বাটাৰ দি মিঠাতেল অলপ দি পিনি গৰম হ'বলৈ দিলোঁ। মিঠাতেলহে আকৌ দেই, ৰিফাইন নহয়। তাৰপিছতে কাটি লোৱা পিঁয়াজ দুটা ধুনীয়াকৈ দি হালধি অলপ দি লৰাই দিলোঁ। তাৰপিছতে এইফালে পিচি থৈছিলোঁ আলু এটা, সেয়াও ধুনীয়াকৈ দি মিহলাই এইফালে অলপ মেগী মছলা দি আকৌ ধুনীয়াকৈ লৰাই দিলোঁ। তাৰপাছতে অলপ পানী দি ধুনীয়াকৈ বইল হ'বলৈ দিলোঁ। অলপমান বইল হোৱাৰ পিছতে এইফালে ভাঙি লোৱা মেগীখিনি ধুনীয়াকৈ দি ল'লোঁ। মেগীখিনি দি আকৌ অলপ লৰাই দিলোঁ। তাৰপাছতে 1 পেকেট মেগী মছলা দি ধুনীয়াকৈ ঢাকি দি আকৌ ইপেকেট মেগী মছলা দি এইফালে এটা কণী ভাঙি পিনি দি দিলোঁ। তাৰপিছতে সেইখিনি ঢাকি লৈ আকৌ অলপ লাষ্টৰ সময়ত অলপ লৰাই চচ অলপ দি ধুনীয়াকৈ মিহলাই লৈ এইফালে আমাৰ মেগী ৰেডি হৈ গ'ল। তো আজি ভিডিঅ'টো ইমানেই, বাই বাই।